guys, welcome to my another vlog. আৰু এতিয়া মানে আমাৰ স্কুল ছুটি হ'ল ইয়া সব আছে আৰু আমি এতিয়া মানে মিউজিয়ামলৈ যাম এইফালে ঐ হাই কৈ দিয়া কোন দিলা হাই আমি না সব মানে ফুৰিবলৈ যাম এতিয়া আমি গৈ আছো আৰু এইফালে সব গৈ আছে এতিয়া আমি যাওঁ দেই আৰু লগলে হাই এইফালে ইটো কৰ্ণা আৰু এয়া ভিতালী গৈছে হয় আমাৰ ৰাইজ গৈ আছে ইফালে সব গৈ আছে নি প্ৰেৰণা নিহাৰিকা আৰু কোনোবা গৈ আছে কাক মাতিছে ঠিক নাই দেই পেওঁ নাই নিহাৰিকা আমাৰ ক্লাছৰ ধুনীয়া ছোৱালী সকলোবোৰ ধুনীয়া মানে আমাৰ ক্লাছৰ আমাৰ পল্লৱী আৰু এইফালে আপোনাক কিবা দেখাম ৰ'ব ইটো পুৰণা আৰু ভিতালী একদম মানে হাতেই নেৰে দুয়োগৰাকী ইমানেই ধুনীয়াকৈ হাতে হাত ধৰি এটা গান এটা লগাই দিব লাগিব হাতে হাত ধৰি গানটো সেয়া দুয়োগৰাকী গৈ আছে আমিও গৈ আছোঁ এয়া মোৰ মৰমৰ পল্লৱী আজি মোবাইল লৈ আহিছে ছোৱালী ডাঙৰ হৈছে সেইকাৰণে মোবাইলটো লৈ আহিছে কওক এমনি কিবা চিক্ৰেট কথা এটা কয় সেইকাৰণে মই ভিডিঅ'টো অফ কৰি দিছোঁ এইফালে গৈ আছে ঐখানুব্ৰত বৰা আৰু পল্লৱী বৰুৱা আৰু সেই আগত আমাৰ লগৰখিনি গ'লগৈ যেনিবা আমাক এৰি থৈ বেলেগ কথা আৰু এয়া হৈছে নে ব্লগ বনাই গৈছে আৰু আমাৰ হেণ্ডচম বয় ভাস্কৰ এতিয়া আমি গৈ আছোঁ আৰু এয়া আমি আহি পাই গ'লোহি ৰবীন বেনাৰ্জী মিউজিয়াম আৰু মিউজিয়ামৰ ভিতৰত বাৰু ভিডিঅ' কৰিব নোৱাৰিলোৱে কাৰণ তাততো নিদিয়ে কৰিবলৈ বাকী এয়া বহুত ধুনীয়া আছিলে দেখিবলৈ আৰু ওচৰতে এখন মানে সন্মুখতে এখন সৰুকৈ পাৰ্কো আছিলে আৰু এইফালে বহুত ধুনীয়া ফুল আছিলে আৰু কিবা কিবি ফল মূলো আছিলে বাকী ভিডিঅ'টো চাই থাকক আৰু এয়া হৈছে মিউজিয়ামৰ ভিতৰখিনি বাকী বেছিটো ভিডিঅ' কৰিব নাপালোঁ কাৰণ নিদিয়ে ইয়াত ভিডিঅ' কৰিবলৈ কিছুমানে ভিডিঅ' কৰি দেখাইছোঁ আৰু আহিব এবাৰ চাব এইটো হৈ যাওঁ এতিয়া আমি যাওঁ অ'কে গাইজ বাই বাই চাই লপাই থাকি চাব গালি কৰা ভিডিঅ' এইফালে আমাৰ ৰাইজ পুৰা খেলি আছে আৰু আমি দুজনী ফটো চটো মাৰি আহিছোঁ এতিয়া এইয়া সৰু সৰু বাচ্চা
ওপৰলৈ কৰ Hey guys! এয়া আপোনালোকে দেখিবলৈ পাইছে Hi guys. আৰু ৰাইজ এয়া আচলতে ব্লগ বুলিয়ে নহয় মই স্মৃতিবোৰ যাতে থাকি যাওক সেই বুলিয়ে ইউটিউবতে আপলোড দি দিছোঁ আকৌ যিহেতু আমাৰ বেছি দিন নাই আমি গোটেইখিনি এতিয়া বেলেগ বেলেগে হ'ম আৰু আমাৰ এতিয়া 12 শেষে হ'ব হ'ল এক্সাম পাবহি আৰু বেছি দিন আমি একেলগে পঢ়িবলৈও নাপাওঁ এইখিনি স্মৃতি হিচাপে ৰাখি থৈছোঁ আৰু যাতে আকৌ পিছত আমি চাব পাৰোঁ আমাৰ স্মৃতি যাতে ৰোমন্থন কৰিব পাৰোঁ আৰু এই দুবছৰ আচলতে আমি বহুত বেছি এনজয় কৰিলোঁ দুবছৰত আমি ইমানেই ক্ল'জ হৈ গ'লো এনেকুৱা লাগে যেন আমি বহুত আগৰে পৰাই আমিখিনি লগৰ মানে একদম যেন সৰুৰ পৰা একেলগে পঢ়ি আহিছোঁ তেনেকুৱাই লাগে বাকী এজ এ মেমৰিজ আৰু এই ভিডিঅ'খিনি এনেদৰে ৰাখি থৈছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব বাই 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 আৰু এতিয়া আমি সকলো ঘৰলৈ যাম বাই বাই এতিয়া আমি আহিলোঁ আৰু প্ৰিন্সে এণ্ডিংটো মোক কৰিবলৈ কৈছে চ' মই এণ্ডিংটো কৰি দিছোঁ আৰু এয়া এওঁলোক গৈ আছে এয়া পঢ়িছিলে পল্লৱী হাই দি দে হাই